बर' थुनलाइ आफादनि 61थि जथुम्माया फैगौ बोसोरनि 11, 12 आरो 13 फेब्रुआरि दानाव जागोन। बे जथुम्मानि थाखाय गोबां लाहार फाहार खालामगासिनो। मख'जाथावदि 60थि बर' थुनलाइ आफादनि जथुम्माखौ तामुलपुराव खुंनाय जादोंमोनब्लाबो मोजाङै खुंनो हायैनि 2022 मायथाइनि फेब्रुआरि दानाव तामुलपुरावनो खुंफिननायनि थांखि लानाय जादोंमोन। बेबायदियैनो दिनै 61थि बर' थुनलाइ आफादनि जथुम्मानि गुबै खुन्थियाखौ गायसनजेननानै होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। बे खुन्थिया गायसनजेननाय हाबाफारियाव नुजाथियो बर' थुनलाइ आफादनि आफादगिरि थरेन बर', गुबुन गुबुन बिबानगिरि आरो गोबां मानगोनां सुबुंफोरा। बिथांमोना मोसाफैयो। যে 21তম আমাৰ বড়ো সাহিত্য সভাৰ অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ 11, 12 আৰু 13 তাৰিখত হ'বলৈ গৈ আছে। এইটো এটা সফল অধিৱেশন হ'ব আৰু ইয়াত আমাৰ বড়ো সাহিত্য সভাই যিখিনি কাৰ্যসূচী ৰচিত কৰা হ'ব, যিখিনি কাৰ্যসূচী লোৱা হ'ব, প্ৰত্যেকটো কাৰ্যসূচীয়ে সফল হ'ব মই সেইটো আশা কৰিছোঁ। কোভিডৰ কাৰণে আমাৰ কাম কাজবিলাক যথেষ্ট ব্যাঘাত জন্মিছিলে, কিন্তু লাহে লাহেকৈ এতিয়া পৰিৱেশ নৰ্মেল হৈছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই পৰিৱেশ বড়ো সাহিত্য সভালৈকে বা অনাগত দিনত আৰু নাথাকিব। আমি এটা সুন্দৰ পৰিৱেশেৰে বড়ো সাহিত্য সভা ইয়াত ভালকৈ ইয়াতে আমি অধিৱেশনটো চলাই লৈ যাব পাৰিম। তামোলপুৰত এটা ইতিহাস আছে যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আমাৰ বিভিন্ন সাংস্কৃতিক সামাজিক কাৰ্যসূচীবিলাক খুব ভালভাৱে ৰূপায়ণ হৈ গৈছে। এই কাৰ্যসূচীও সফলভাৱে ৰূপায়ণ হ'ব মই এইটো আশা কৰিছোঁ। ইয়াত অসমৰ লগতে দেশ বিদেশৰ বড়ো সাহিত্য সভাৰ বিভিন্ন লিখক সাহিত্যিকসকল আহি পেলাই ইয়াতে এই 3 দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সেইসকলক আমি ভালকৈ অভ্যৰ্থনা সমিতিয়ে চোৱা চিতা কৰিব লাগিব।